আজি অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনালোঁ। ফাইনেলি মই আহিলোঁ যিহেতু ডিব্ৰুগড়, আৰু ডিব্ৰুগড়ত বেমাৰ দেখুৱাম বুলি যিহেতু মোৰ ৰঞ্জনা আজি বহুত দিনৰ পৰা যিহেতু অসুস্থ হৈ আছে, আৰু তাই যিহেতু হৈছে গ'ল্ড ব্লাডাৰ পাথৰ, আৰু মই গ'ল্ড ব্লাডাৰ পাথৰ অপাৰেশ্যন কৰিবলৈ আহি মই ডিব্ৰুগড় পালোঁহি। প্ৰথমে মই এটা আপোনাৰ যিহেতু থাইৰয়ডৰ বোলে পৰীক্ষাটো বোলে মেডিকেলত হ'ব, কিন্তু দেৰি হ'ব। তাৰ বাবে মই কি কৰিলোঁ, মেডিকেলৰ নিচেই কাষত আছে মাইক্ৰ'পেথ লেবৰেটৰী চেণ্টাৰ, আৰু সেই চেণ্টাৰত মই প্ৰথমে ৰঞ্জনাক তেজৰ ৰিপৰ্টটো দি আৰু পৰীক্ষাটো মই কৰাইছোঁ। চাওকচোন, মই লেবৰেটৰীৰ ভিতৰত সোমাই আহিলোঁ, আৰু লেবৰেটৰীৰ ভিতৰত আহি পোনপ্ৰথমে আপোনালোকে যিহেতু দেখিব পাইছে যে এডাল ফিটা হাতত লগোৱা হৈছে, আৰু ফিটাডাল ধুনীয়াকৈ মাৰিলে অলপ টাইটকৈ মাৰি মেলি তাৰপিছত দেখিব পাইছে যে সিকেইডাল অলপ ওলাইছে, আৰু সিকেইডাল ওলোৱাৰ পিছত কি কৰিলে, আপোনাৰ চিঞ্চটো ল'লে, আৰু ধুনীয়াকৈ চিঞ্চটো লৈ সিডাল বিচাৰিলে, আৰু সিডাল বিচাৰি মেলি দেখিবলৈ পাইছে আপোনাৰ তেজটো অলপ সেইৰ পৰা টানি লৈছে, আৰু তেজটো যিহেতু এক্সচেঞ্জ প্ৰয়োজন হয় বুলি কয়, এক্সচেঞ্জ বৰ্তমান লৈ আৰু যিহেতু পৰীক্ষা কেবিনৰ ভিতৰত আহিলে ডক্টৰ, আৰু ডক্টৰে যিহেতু আৰু এটা ৰিপৰ্ট কৰিব দিছে, আৰু ডক্টৰে আহি নিজেই বৰ্তমান আপোনাৰ কেবিনত আহি তেজৰ ৰিপৰ্ট পৰীক্ষা কৰি দিছে। এইপিনে আমাৰ ডক্টৰজনক চাওকচোন, এইপিনে দেখিবলৈ পালে আমাৰ যিহেতু আছাম মেডিকেল কলেজৰ আহিলে ডক্টৰ, আৰু ডক্টৰ অহাৰ পিছত ডক্টৰে আহি পোনপ্ৰথমে আমাৰ ৰঞ্জনা ভাগৰ তেজৰ কিছুমান নমুনা আৰু বোলে পৰীক্ষা কৰিব লাগে, তাৰ বাবে আহি আমাৰ কেবিনত সোমাল, আৰু সোমাই মেলি আপোনালোকে যিহেতু দেখিব পাইছে যে ছাৰেও কৈছে যে দেখিবলৈ পাইছে যে কেবিনৰ ভিতৰত আমাৰ ডক্টৰ আহিলে। মই যিহেতু ভিডিঅ' দেখুৱাইছোঁ আপোনাক, ডক্টৰে বৰ্তমান তেজৰ ৰিপৰ্ট যিহেতু পৰীক্ষা কৰিবলৈ দিছে, আৰু এইখিনি হ'ল এনেকুৱা ধৰণৰ তেজৰ ৰিপৰ্ট ইয়াত 6-7টামানৰ ৰিপৰ্ট যিহেতু কৰিবলৈ দিছে, মই অলপ দেখুৱাইছোঁ। দেখিবলৈ পাইছে যে ইয়াত 2টা 4টা 6-7টা বৰ্তমান তেজৰ ৰিপৰ্ট পৰীক্ষা কৰিব দিছে, আৰু যিহেতু কেবিনত থকাৰ বাদে ইমানেই সুবিধা হৈছে যে আমাৰ বহুত সুবিধা পাইছোঁ আমি যিহেতু ডক্টৰ যেতিয়া আহে। আৰু লগতে মই দেখুৱাব বিচাৰিছোঁ যে আমাৰ ইয়াত যিহেতু হোটেলত বস্তু বাহানি ভাত পানী বনাবলৈ বহুত দাম হয়, আৰু তাৰ বাবে আমি ইয়াতে ইণ্ডাকশ্যন আনি লৈছোঁ, আৰু ইয়াত বৰ্তমান আমি ভাত চাত বনাই যিহেতু কেবিনৰ ভিতৰতে খাবলৈ পাইছোঁ, সুবিধা হৈছে। যিহেতু ফাইনেলি মোৰ বৰ্তমান তেজৰ ৰিপৰ্ট আপোনালোকক যিহেতু ভিডিঅ' দেখুৱাই আছিলোঁ যে সম্পূৰ্ণ গোটেইকেইটা তেজৰ ৰিপৰ্ট যিহেতু ডিব্ৰুগড় মেডিকেলত নোপোৱা বাবে মই আহিলোঁ কেঞ্চাৰ হস্পিটেল, আৰু এইটো এটা আপোনাৰ ICTC এটা টেষ্ট আপোনাৰ যিহেতু ডিব্ৰুগড় মেডিকেলত নোহোৱাৰ বাবে মই আহি আছোঁ যিহেতু কেঞ্চাৰ হস্পিটেল, আৰু কেঞ্চাৰ হস্পিটেলত এইটো ৰিপৰ্টটো মই যিহেতু দেখুৱাবলৈ আহি আছোঁ। যিহেতু মই টমটমৰ পৰা নামি দেখা পালোঁ যে কেঞ্চাৰ হস্পিটেল এখন আগত, আৰু কেঞ্চাৰ হস্পিটেলখন যিহেতু ইমান ধুনীয়া মানে, আৰু বাহিৰতো আপোনালোকে দেখিছে, ভিতৰতো আৰু ইমানেই চফা যাতে আপুনি ক'বলৈ বাকী নাই। আৰু মই আহি পাই গ'লোঁ কেঞ্চাৰ হস্পিটেলৰ গেটৰ মুখত, আৰু দেখিবলৈ পাইছে এখন গেট হয় কেঞ্চাৰ হস্পিটেলৰ ভিতৰত সোমাবৰ বাবে, একদম পৰিষ্কাৰ, বহুত পৰিষ্কাৰ মানে। ফাইনেলি মই কেঞ্চাৰ হস্পিটেলৰ ভিতৰত আমি তেজৰ ৰিপৰ্ট পৰীক্ষা কৰিবলৈ দিলোঁ, আৰু যিহেতু এইটো কেঞ্চাৰ বেমাৰৰ কাৰণে নহয়, বেলেগ বেমাৰ বাবে তেজৰ ৰিপৰ্ট যিহেতু মেডিকেলত নোপোৱাৰ বাবে আমি ইয়াত দিলোঁহি আহি, আৰু যিহেতু ইয়াত খৰচটো কম, আউটত হ'লেতো আপোনাৰ 1000-1200 টকা হ'ব, ইয়াত কম হোৱাৰ বাবে আমি আহি কেঞ্চাৰ হস্পিটেল পালোঁ। আৰু নেক্সট মই দেখুৱাই যাবলৈ চাই থকা যাতে ভিডিঅ'টো স্কিপ নকৰিব। এইটো মই আপোনাৰ পাথৰ বাবে বোলে ভৱেশ্বৰ ভূঞা ছাৰ ভাল, তাৰ বাবে মই আহি গ'লোঁ ভৱেশ্বৰ ভূঞাক লগ কৰিলোঁ, আৰু লগ কৰি মই যোৱা মাহৰ ফেব্ৰুৱাৰী 20 তাৰিখে মোক যিহেতু অপাৰেশ্যন কৰা ডেট দিছিলে, আৰু মই যোৱা মাহৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে মই ডিব্ৰুগড় আহিলোঁ, আৰু তাৰপিছত ছাৰে ক'লে বোলে তুমি বোলে আৰু 1 মাহৰ পিছত আহা, আৰু 1 মাহৰ পিছত মই বৰ্তমান আহি পালোঁ ডিব্ৰুগড়। আৰু ডিব্ৰুগড় আহি পোৱাৰ পিছত কি হ'ল মানে, মই যোৱা মাহত যিহেতু থাকি যোৱা এদিন মই আপোনাৰ জেনেৰেল ৰুমত আছিলোঁ, আৰু ইমানেই অসুবিধা মানে তাত বিশেষকৈ মানে একদম মানে ক'বলৈ বাকী নাই, ইমানেই মানুহ যে বহুত অসুবিধা পালোঁ। তাৰ বাবে মই যোৱা মাহতে মই এখন দৰখাস্ত কৰি থৈ গ'লোঁ যে মোক এটা পেয়িং কেবিন লাগে, আৰু সেই পেয়িং কেবিন জেগাত মই এতিয়া বৰ্তমান আহি ৰৈ আছোঁ। এইবিলাক চাওঁ, যিহেতু আপোনালোকে যদি ডিব্ৰুগড়ত কিবা অপাৰেশ্যন কৰিব বিচাৰে, বা যিকোনো বেমাৰ বোলে আগতীয়াকৈ আপোনালোকে যদি গম পায়, তাৰ বাবে আপুনি কেবিনৰ কাৰণে দৰখাস্ত কৰি দিব। আৰু মই আপোনালোকক যদি কেবিনৰ ফেচিলিটি ডিব্ৰুগড়ত কেনেকুৱা ধৰণৰ দেখুৱাই আছোঁ,
আৰু লগতে মই ক'ব বিচাৰোঁ যে আমাৰ যদি ধেমাজিত আপোনালোকে যদি কেবিন বিচাৰে তেন্তে আপুনি এমাহ কি আপুনি এবছৰ আগতো যদি দিয়ে তেনেধৰণৰ কেবিন তাত ধেমাজিত একো সুবিধা নাপায়। আৰু তাৰ ল'ৰাখিনিয়ে কি কৰে আপোনালোকেতো হয়তো নাজানে, সকলোৱে যে মেডিকেলত থকা যোনখিনি থাকে তেখেতলোকে জানে। আৰু তাত কি কৰে আপোনাৰ যদি কেবিন খালী ওলায় তাত কেইটকামান লৈ আৰু মানে কেবিনটো দি দিয়ে। আৰু যিহেতু ইয়াততো তেনেকুৱা ধৰণৰ একো অসুবিধা নাপায় আৰু ইয়াত বহুত সুবিধাজনক হয়। আৰু ইয়াত মই যোৱা মাহতে দৰখাস্ত কৰিলোঁ আৰু তাৰপাছত মই এটা কণ্টেক্ট নম্বৰ দিয়া আছিলে, সেই কণ্টেক্ট নম্বৰত মই বাইদেউক ফোন কৰিলোঁ। ফোন কৰাৰ পিছত বাইদেৱে ক'লে যে তুমি কেবিন ৰুম পাবা, আহিবা। আৰু ইয়াতো যিহেতু কেবিন ৰুম আছে আপোনাৰ 500 টকা, 1000 টকা আৰু 1500 টকাৰ ভিতৰত আপুনি কেবিন ৰুম পাব। যিহেতু 500 টকাততো বহুত সুবিধাজনক। মই বৰ্তমান 500 টকীয়া কেবিন ৰুমটোৱে পালোঁ। তাত লেট্ৰিন বাথৰুম আৰু এটেচ আছে লগত আৰু 2খন বেড পাব। আৰু মই আপোনালোকক যিহেতু দেখুৱাই আছোঁ, চাওকচোন আপোনালোকে। কেবিন ৰুমখিনি আছে আপোনাৰ মেডিকেল যোনটো আপোনাৰ ইমাৰ্জেঞ্চি যোনখিনি পেচেণ্ট আনে তাৰ পৰা প্ৰায় চিধা আপোনাৰ 100 মিটাৰ দূৰত আহিলে আপুনি পেয়িং কেবিন ৰুমখিনি পাব। আৰু এইখিনি হ'ল কেবিন ৰুম, মই আপোনালোকক দেখুৱাই পাইছে আপোনালোকে। এইখিনি হ'ল কেবিন আৰু ইয়াতে বহুতকেইটা কেবিন ৰুম আছে। আৰু আপোনালোকে দেখিব পাইছে এই বিল্ডিংটো আপোনালোকে দেখিছে, সেইটো সম্পূৰ্ণকৈ গোটেইখিনি কেবিন ৰুমেই আছে। আৰু এইপিনেও দেখিবলৈ পাইছে ইয়াতো কেবিন ৰুম। ফাইনেলি আপোনালোকে দেখিব পাইছে যে কেবিন ৰুমখিনি এইখিনি হ'ল আপোনাৰ 500 টকীয়া কেবিন ৰুম। আৰু এইপিনে আপোনালোকে যিহেতু দেখিব পাইছে 1000 টকা আৰু 1500 টকাৰ ভিতৰত সেইখিনি কেবিন ৰুম হ'ব। যিহেতু ফাইনেলি আপোনালোকে দেখিব পাইছে যে এইটো হ'ল মোৰ 12 নম্বৰ কেবিন ৰুম। আৰু কেবিন ৰুমত যিহেতু এইটো কেবিন ৰুমৰ দাম হ'ল আপোনাৰ 500 টকা। আৰু ইয়াত মই ফেচিলিটিখিনি আপোনালোকক দেখুৱাইছোঁ। এইপিনে দেখিব পাইছে আপোনালোকে 2খন বিচনা আৰু লগত ইয়াত আছে এটা আলমাৰি। আৰু এইপিনে দেখিবলৈ পাইছে আপোনালোকে যিহেতু দেখিব পাইছে কেবিন ৰুমৰ ভিতৰত এইফালে আছে আপোনাৰ লেট্ৰিন বাথৰুম। আৰু মানে এইপিনে মানে সম্পূৰ্ণ ইয়াত যিহেতু 500 টকাতে বহুত ধুনীয়া সুবিধা দিছে। আৰু এই সুবিধাত যিহেতু আপোনালোকে যদি কিবা বেমাৰ আজাৰ হয় তেন্তে আপোনালোকে কেবিন ৰুমটো আগতীয়াকৈ বুকিং কৰিব। আৰু বহুত সুবিধাজনক, মানে মই আপোনালোকক বুজাব নোৱাৰোঁ যে ডিব্ৰুগড়ত বহুত ধৰণৰ সুবিধাজনক কেবিন ৰুম আছে। আৰু যিহেতু ইয়াত ডক্তৰ আপোনাৰ দিনটো 3বাৰ আহে। আৰু মই বৰ্তমান ইয়াতে ধুনীয়াকৈ এতিয়া আমাৰ ৰঞ্জনাক ট্ৰিটমেণ্ট কৰি আছোঁ। আৰু যিহেতু আমাৰ এই গ'লব্লাডাৰ পাথৰৰ বাবে এতিয়া মই আৰু এসপ্তাহমানৰ পিছত অপাৰেশ্যন, মানে অহা সোমবাৰে অপাৰেশ্যন কৰিম বুলি কৈছে। কিন্তু তাৰ মাজতে এটা মোৰ অসুবিধা হৈ গ'ল যে ৰঞ্জনা বোলে পেটত আকৌ পানী জমা হ'ল। কিন্তু যোৱাবাৰ এনেকুৱা নাছিলে, এমাহৰ পিছতে যে কেনেকৈ পানী জমা হ'ল মোৰ সেইটোৱে বেছি চিন্তা হৈছে। আৰু এতিয়া বৰ্তমান ডক্তৰ লগাই আছোঁ আৰু বাকীখিনি মই আপোনালোকক দেখুৱাম নেক্সট ভিডিঅ'ত, আপোনালোকে চাই থাকক।